একদম ফ্যান্টাস্টিক, ভাল লাগিছে। আমাৰ ইণ্ডিয়াত প্ৰথম লঞ্চ কৰিছে এইটো বছৰত। হয় হয়, ঠিক আছে। ইভিটো মানে একচুৱেলি নৰ্মেল যিবোৰ মানে বিজনেছমেন আছে, তোমাৰ ধৰক বিস্কিট হওক, পেকেজিং যিবোৰ গুডছ থাকে, আমাৰ কুৰিয়াৰ হওক বা ট্ৰান্সপৰ্টাৰ হওক, সিহঁতৰ কাৰণে এইখন গাড়ী বনাইছে দেই। চিটিৰ ভিতৰত পাৰফেক্ট। ইয়াতে কোনো গিয়াৰ লিভাৰ নাই, একো নাই। এটা হ'ল ড্ৰাইভিং মোড আৰু নিউট্ৰেল আৰু এইটো ৰিভাৰ্ছ, তিনিটা থাকে। আৰু ব্ৰেক লিভাৰ, এক্সিলেটাৰ থাকে আৰু ব্ৰেক থাকে। আজি জাষ্ট সৰু এটা শ্বৰ্ট ভিডিঅ'ৰ দৰে কৰি আছোঁ। নেক্সট মই ইভিৰ দুটা মডেল আহিছে, এটা কণ্টেইনাৰ বডি আৰু এটা ফ্লেট বডি। তো এইখন গাড়ীৰ ফ্লেট বডি হয়, পিছফালে ডালা, হাফ ডালাও নহয়, ফ্লেট ডালা হয়। তো আৰু এটা আমাৰ একেবাৰে কণ্টেইনাৰ হৈ কিনে আহে। এইটো গাড়ী আপোনালোকে ল'ব পাৰে চব্জি বিজনেছৰ কাৰণে। তাৰপিছত যদি আমাৰ অসমত এনেও চাহ বাগানৰ কেঁচা পাত হেৰি কৰাৰ কাৰণে, যদি আপোনালোকে ফেক্টৰীত কেঁচা পাত দিয়াৰ কাৰণে যদি বিচাৰে, এইখন গাড়ী লওক। এইখন গাড়ীয়ে খুবেই আপোনালোকৰ লাভজনক হ'ব। আৰু আপোনালোকে 100% চাৰ্জ কৰিলে এটা পইণ্টত আপোনাৰ মিনিমাম 2 কিলোমিটাৰ চলাব। পলিউশ্যন নাই, একো নাই। এইখন গাড়ী ল'লে কাৰো ক্ষতি নহয়। বাছ আৰু ঘৰত চাৰ্জ কৰক, ৰাতি চাৰ্জ দিলে 4 ঘণ্টামানত চাৰ্জ হৈ যাব। আৰু ইয়াৰ চাৰ্জাৰো ডিফাৰেণ্ট কোৱালিটি থাকে। যদি আপুনি নিজাকৈ যদি ফাষ্ট চাৰ্জাৰ ল'ব বিচাৰে, তো ফাষ্ট চাৰ্জাৰো পাই যাব।